গধূলি টাইমত এখনিত বহা মজাই বেলেগে হাগাৰ মানুহ ফায়ে বাল বা ফেদ্ৰিছে আজিহে ইয়াৰ আৰু হাগাৰ মান হুক পানৰ আমি আৰু সদায় বহিও হাগাৰ মান হুক নাপাওঁ বাল খাই মৰা এ চাচোন চাচাই আইছি তাই এই হৰখণ্ড জীয়াকে আইছে তই বাল তাই সদায় সদায় জোকান আঁকিবি দে তোৰ কাৰণে আমিও গালি খাব লগা হয় হৈ দে বাল তই সদায় জোকান আঁকিবি তোৰ কাৰণে আমিও গালি খাব লগা হয় কিয়ে চচমিছ ভালে আছা তই দেখো আজিকালি আৰু বেলেগ বেলেগ আপাৰ লগত ঘূৰা আছে আমাক দেখো পাত্তাই নেদে তোহাৰ ঘৰত বইনা চিনা নাই না কি জোকে যে থাকা সদায় সদায় তোক কোনবা না চেণ্ডেলে দি চৰম আচলকে জোকে লৈছে আৰু গম পাইছা না চুট মাৰা নাই সদায় সদায় আমাকো তোৰ লগত গালি খুৱাই মাৰা না মেন বাৰ ক'লো তাক জকবা নালগে তথাপিও কথা নুশুনলাক গালি খুৱাই মাৰলাক ফেদ্ৰিছ চালা বালেশ্বৰৰ বাল চুদুমণিহাৰ এই কিহৰ কলজালৈ তুহুন জন্ম লৈছা এটা আপি যদি সিহঁতে গালি পাৰে তুহুন গোটেই থত্ৰা মত্ৰা লাগি যা চুদুমণি বালেশ্বৰ এই শিলা বাদ দি সেই নগেন যে আছিল যে এই নগেনে কভাই ওলাই গৈছিলে আজি পুৱা আহিয়ে সেই আহিছে চাচোন চা ক'ৰ পৰা গৈছিলা দে ইয়াক অলপমান দিয়ে তাৰমানে ইয়াক ধো আজি কি নগেন ক'ত গৈছিলি তই আহিলো দে আৰু অলপমান ফুৰি আহিলো তো শুনে আৰু গাঁৱৰ মানুহ আৰু আমি আৰু টাউনৰ মানুহে আজিকালি টাউনৰ তই মাক চকলাই বিৰাট কথা কচাই কাক গাঁৱৰ কোবাইছা তই হা কাক গাঁৱৰ কোবাইছা ৰাতি হাগবা গেলে সি মাকক লগত লৈ যায় আৰু আমাক গাঁৱৰ কবা আহিছি ক'ত গৈছিলি তই আমাক যে গাঁৱৰ বুলি কবাইছা ক'ৰ গোটেই বাহিৰত ওলাই গৈছিলি তই গুৱাহাটী গৈছিলো ভাই গুৱাহাটী তোহাৰ লগত কথা পাতি থাকো টাইম নাই মোৰ যাওক ই বাহৰ আমাক বিৰাট কথা শুনাই থৈ গেল বৰ ইয়াক অলপমান দিব লাগব মই এটা কথা ভাবছো কচোন কি কথা ভাবছা তোৰহে মাথাত আহে বালৰ বিৰাট কুচিকটা উঠিয়ে হেৰা তোৰ বাল ই বোলেতো গুৱাহাটীত গৈছিল ইয়াক পাৰ্লিমেণ্ট পুলিচক ফোন কৰি মাত্ৰ কৰোণাটোৱে টেষ্ট কৰিব দিম নেকি বাপা বাল তোৰ কিন্তু মাথাত বুদ্ধি আহে দে ফোন কৰ হে বাল খামৰা নকৰাই কৈ ফোন তোহাৰো কিন্তু বাল আর মাথাত আহে দে আর বাপা হেল্ল' ছাৰ আমাৰ ফুলকুচি গাঁৱত আজি একজন ছাৰ গুৱাহাটীৰ পৰা মানুহ আহিছে ছাৰ ইয়াক ছাৰ কৰোণাটো টেষ্ট কৰিব লাগিছিল ছাৰ নিজা গাড়ীও নাই ভাড়া চাড়া বাছে যাই মাত্ৰ ছাৰ গৈছিল এতিয়া কৰোণাটো টেষ্ট নকৰিলে বহুতৰ প্ৰব্লেম হৈ যাব ছাৰ আহিব না ছাৰ দে আহক মোৰ নামটো না ছাৰ মোৰ নামটো ছাৰ ফেদ্ৰিছ ছাৰ ল'ৰাটোৰ নাম আছিল ছাৰ নগেন বাল আহি আছে ইয়াৰ তেল ফাটি যাব ৰবচোন এটা কথা আছিলে এই নগেনৰ ঘৰ কোনখিনি আছিল নগেন এই মাত্ৰ আহি আছিলে মোৰ ওচৰেদি ৰ চাং এইটোৱে দে নগেনে তুমি ৰবাচোন তোমাৰ নাম নগেন হয় না হয় ছাৰ মোৰ নাম নগেন তোমাৰ কৰোণাটো টেষ্ট কৰিব লাগিব তুমি বোলে গুৱাহাটী গৈছিলা ই ফেড্ৰেছ চুদ মৰা নাই ই লোকে ডিচিজন পাইছোঁ মই আকৌ মই দি আছোঁ ছাৰ কওক মোৰ নামে নগেন দিয়ক দে কৰক বাৰু এই ডক্টৰ এই ইয়াৰ কৰোণাটো টেষ্ট কৰি দিয়া মই যাওঁ দিয়ক ছাৰ ছাৰ ইয়াৰ কৰোণাটো নাই দিয়ক এতিয়া তুমি যাব পাৰিবা দিয়া ৰ'ব ছাৰ যাব পাৰিম বুলি কৈছিলহে মোক মোৰ লগততো ফেড্ৰিছো গৈছিল ছাৰ সিও গৈছিল নেকি তোমাৰ লগত সিয়াৰ ঘৰ ক'ত বাৰু ছাৰ সিয়াকো বাৰু টেষ্টটো কৰি অহা ভাল হ'ব নেকি ব'লা যাওঁ ব'লা ৰবা হাও মোক বাৰু কিয় মাতলাক মোক শুভেচ্ছা দিবাৰ কাৰণে মাতবা পাৰে ৰ
অ' ছাৰ কওক নাংগে মোক শুভেচ্ছা দিবা নাংগে হ'ব দিয়ক ৰবা তুমিও বোলে তাৰ লগত গুৱাহাটীত গৈছিলা হাও মইতো ছাৰ জনাই নহয় ডক্টৰ ইয়াৰ কৰোণাটো টেষ্ট কৰি লোৱা অঁ ৰ'বক ছাৰ হাও তই কৰোণাটো পজিটিভ আছে ছাৰ ব'লা ইয়াক থানাক লগে লৈ ব'লা 14 দিন কোৱাৰেণ্টাইনত সোমাই থৈ দিম ইয়াক ব'ল হাও ছাৰ মই যাই নাই ছাৰ মোক আৰু কিয় টেষ্ট কৰি আৰু কৰি গিলাখান পজিটিভ আনছি কিবা আনছি মই নাযাওঁ ছাৰ ব'ল ইয়াক লৈ ব'ল